আৰু মই মাছ ভাজি লৈছোঁ। এইকেইটা মাছ মই যোৱাকালিয়ে অনা আছিলে, ভাজি থৈছিলোঁ আধা কৰি, আৰু এতিয়া মই এইকেইটা সৰিয়হৰ সৈতে বনাম বুলি থৈ দিছিলোঁ। এতিয়া মই কেনেকৈ বনাই আছোঁ চাওঁ আহক। আৰু লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, মোৰ চেনেললৈ যদি প্ৰথম আহিছে, আপোনালোকে ভিজিট কৰিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল পাইছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।